নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে। বিটেছ ড্ৰিমি ৱৰ্ল্ডৰ অন্য এটা নতুন ভিডিঅ'লৈ মই বিদ্যালী আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবোঁতে এতিয়া 3:30 মানে বাজি গ'ল। বেলেগ ভিডিঅ' বনাবলৈতো একো সময় নহ'ব, গতিকে আজি মই ভাবিছোঁ আপোনালোকৰ লগত মই জনা দুটা চাটনি ৰেচিপিকে শ্বেয়াৰ কৰোঁ। এটা ঢেকীয়াৰ কেঁচা চাটনি আৰু কচুৰ কেঁচা চাটনি। এতিয়া ঢেকীয়া বুটলিবলৈ গৈ আছিলোঁ, গতিকে ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। এয়া বিচাৰি লৈছোঁ বাৰীৰ ঢাপৰ ঢেকীয়া, বাৰীৰ কাষত থকা। বেয়া জেগা নহয় দেই, বেয়া জেগা বুলি নাভাবিব। এনেকুৱা শকত হ'লে ভাল হয় চাটনি কৰি খাবলৈ। আৰু কোমলীয়া অংশহে প্ৰয়োজন হ'ব, সেইকাৰণে কোমলীয়াডোখৰে ছিঙিছোঁ। এয়া আমাৰ বাৰীতে লাগি আছিলে কৰজা টেঙা বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় বাৰু, তাকো দেখুৱাই দিলোঁ। এই ভিডিঅ'টো আচলতে বহুত আগতেই মই বনাই থৈছিলোঁ, এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ আৰু বহুত দিন হ'ল ভিডিঅ' শ্বেয়াৰ কৰাও নাই। সেইকাৰণে ভাবিলোঁ এইটো ভিডিঅ'কে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বৰ এটা ভাল হোৱা নাই ভিডিঅ'টো, তথাপিও আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। চাটনি ৰেচিপিকেইটা বনাই দেখুওৱাৰ আগতে মই আপোনালোকক এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছোঁ। আচলতে সকলোৰে নিজৰ টেষ্ট এটা থাকে, সকলোৱে সকলো বস্তু ভাল নাপাবও পাৰে। কিন্তু আজি যিকেইটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছোঁ, সেইকেইটা আগতে মোক আইতাই বনাই খোৱা মনত আছে আৰু মই বহুত ভাল পাওঁ আৰু পাহৰিব নোৱাৰা সোৱাদ আচলতে ক'বলৈ গ'লে। সেইটো কাৰণে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু যদি কোনোবাই খাই পাইছে নিশ্চয় গম পাব, যদি কোনোবাই খোৱা নাই তেনেহ'লে খাই চাব পাৰে। আৰু সকলোৱে ভাল নাপাবও পাৰে, কিন্তু মই ভাল পাওঁ আৰু মাজে মাজে খায়ো থাকোঁ। এতিয়া মই চাটনি বনাবলৈ লৈছোঁ। আজি মই দুবিধ কেঁচা চাটনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এবিধ হৈছে ঢেকীয়াৰ কেঁচা চাটনি আৰু এইটো কচুৰ কেঁচা চাটনি। আপোনালোকে আগতে খাইছেনে বাৰু? যদি খোৱা নাই তেনেহ'লে ৰেচিপিটো চাই যাব। কচু চাটনিৰ বাবে মই লৈ লৈছোঁ বিলাহী আৰু শুকান জলকীয়া দুইবিধ চাটনিতে ব্যৱহাৰ কৰিম। আৰু নহৰু, বিলাহী, শুকান জলকীয়া পুৰি ল'ম। আৰু ঢেকীয়া চাটনিৰ বাবে মই এয়া নেমু লৈ লৈছোঁ এচিটি। নেমু চিটি মানে বহুত বুঢ়া হয়, বহুত ৰস ওলায়, সেইকাৰণে কম পৰিমাণে লৈছোঁ। যদি বেছিকৈ প্ৰয়োজন হয় তেতিয়া মই আৰু অলপ লৈ ল'ম। আৰু এতিয়া পিঁয়াজো দুইবিধ চাটনিৰ বাবে এটাই লৈ লৈছোঁ। আৰু এতিয়া নহৰু, বিলাহী আৰু শুকান জলকীয়া মই পুৰি ল'ম। আৰু ঢেকীয়া চাটনিকণৰ কাৰণে মই বুট তিয়াই থৈছোঁ, সেইটো দেখুৱাবলৈ নহ'লে বনাওঁতে দেখুৱাম আৰু আপোনালোকক। তেনেহ'লে চাই যাবচোন ৰেচিপিটো কেনেদৰে বনাইছোঁ। এতিয়া ইয়াত চাটনি বনাবৰ কাৰণে মই কচুখিনি ৰুকি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। মই এনেদৰে ৰুকি ল'লোঁ সৰু সৰুকৈ। আৰু এইটো পোৰা বিলাহীটো গুচাই লৈছোঁ। ইফালে শুকান জলকীয়াকেইটা ভাঙি পেলাম, পুৰি লৈছিলোঁ। আৰু এয়া পোৰা নহৰু গুচাই ল'লোঁ, পিঁয়াজ এতিয়া সকলোখিনি মিক্স কৰি পেলাম। অলপ নিমখ দি দিছোঁ। আপোনালোকে হাতখন লেতেৰা যেনো দেখিব পাৰে, ইগন'ৰ কৰিব আৰু পথাৰৰ কামত লাগি থকা এইকেইদিন একো লেতেৰা হাত নহয়। পথাৰৰ ৰ'দে পৰা দাগবোৰ চাফা হওঁতে বহুত দিনেই লাগে। ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ সেইটো কাৰণে, তথাপিও ইমান দিন ভিডিঅ' এটা শ্বেয়াৰ কৰা নাই, সেইকাৰণে শ্বেয়াৰ কৰোঁ বুলিয়েই ভিডিঅ'টো বনালোঁ। বিলাহীটো ইমানেই গৰম হৈ আছে মানে মই চুবই পৰা নাই, বহুত গৰম হৈ আছে। তাতে পথাৰৰ কামত হাতবোৰ একেবাৰে পাতলা হৈ আছে। ইফালে কচু চাটনি ৰেডি হৈ গ'ল।
এতিয়া এইফালে ঢেকীয়া চাটনিৰ কাৰণে ঢেকীয়া মই একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইফালে পুৰা শুকান জলকীয়াকেইটা পিটিকি ল'লোঁ আৰু পুৰা নহৰুকেইটা পিটিকি পেলাম। আৰু পিঁয়াজ এতিয়া সকলোখিনি মিক্স কৰি পেলালেই হ'ব। আৰু তাৰ আগতে নেমু ৰস অকণমান ইয়াত দি লওঁ মই। আজি কেমেৰাটো ধৰি দিয়া কোনো নাই, সেইটো কাৰণে মই এনেদৰেই দেখুৱাইছোঁ অলপ অলপ। কৈ দিছোঁ আৰু আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া নেমু ৰস অকণমান চেপি দিলোঁ মই আৰু ইয়াত এতিয়া মই দি দিম প্ৰয়োজন অনুসৰি নিমখ আৰু এইখিনি মিক্স কৰি পেলাম। এনেদৰে ঢেকীয়াৰ কেঁচা চাটনি খাই পাইছেনে বাৰু আপোনালোকে? বিৰাট টেষ্টি হয়, এবাৰ খাই চাবচোন। আমি গাঁৱলীয়া মানুহ, আচলতে এনেকুৱা বস্তুবোৰ আমি খাই থাকোঁ। যি খাওঁ যি কৰোঁ ৰিয়েলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। এয়া মোৰ ঢেকীয়া আৰু বুটৰ কেঁচা চাটনি আৰু এয়া কেঁচা কচুৰ চাটনি ৰেডি হৈ গ'ল। এই চাটনিকেইবিধ আপোনালোকে এবাৰ টেষ্ট কৰি চাবচোন, বিৰাট টেষ্টি হয়। আৰু কেনে লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত টেষ্টি চাটনি হয়, সেইটো কাৰণে আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিলোঁ।